Yes. তো এতিয়া আমি ডিসাইড কৰিলো যে বতৰটো অলপ খুলিলে তো চেৰি ব্লসমটো চাই আহোঁ কৰ্ণৱাল পাৰ্ক বুলি এখন আছে ওচৰতে তো আজিৰ কাৰণে এইটো ইয়াতে সমাপ্ত কৰিলোঁ আৰু যদি চেৰি ব্লসমটো চাব যোৱা হয় তেন্তে নতুন এটা ভিডিঅ' বনাম আৰু আপোনালোকক দেখাম চাগে নেক্সট উইক বা এইটো উইকতে দুটা ভিডিঅ' দি দিব পাৰোঁ য়েছ চ' এইটো 1 Tree Hill কৰ্ণৱাল পাৰ্ক কৰ্ণৱালত আমি চাব আহিছিলোঁ চেৰি ব্লছম কিন্তু আমাৰ গাড়ী পাংচাৰ হৈ গ'ল ছেকেণ্ড গাড়ী আনিব গৈ এতিয়া আহি দেখিছোঁ ৰাস্তা বন্ধ খোজ কাঢ়িব লাগিব গাড়ী সোমাব 1 কিলোমিটাৰ খোজ আজি মানে দিনটো বেয়া চলিছে বাট বলক একো নাই জেগাটো বিৰাট ধুনীয়া চাইটো যাবই লাগিব চ' আমি এট লাষ্ট খোজকাঢ়ি আহি পাই গ'লোঁ মানুহ ইয়াত গোটেই পিকনিক কৰিছে চেৰি ব্লছম চাবৰ কাৰণে ধুনীয়া কিন্তু বহুত ভিৰ দেই নিউজিলেণ্ডত এনেকুৱা ভিৰ জেনেৰেলি নহয় স্পটবিলাকত মানে ফটো উঠিব ডাঙৰ চকী লগাই লৈছে দেখিছোঁ কিন্তু এইটো লিখা আছিল ন যে গছ কেইডালৰ ওচৰত পাৰ্টি নকৰিব কিন্তু চব দেখোন গছৰ মাজতে সোমাই গৈছে আছিলে খাই দিলে কি ধুনীয়া এনভাইৰনমেণ্ট হৈ আছে দেখিছে একেবাৰে মানে কিবা ইয়াত মোৰ একেবাৰে জাপানিজ এনিমেবোৰ মনত পৰি গৈছেগৈ তেনেকৈ ইয়াত স্প্ৰিং ফেষ্টিভেল টাইপ হয় যে মষ্ট এনিমেবোৰত দেখে এইফালে যদি আমি ঘূৰোঁ এই চাইডটোৰ পৰা মানে মনটো নভৰাই আছে ইমান ধুনীয়া লাগি আছে এণ্ড বাট জাষ্ট দেট ভিৰটো বহুত বেছি বাট আদাৰ দেন দেট বহুত ধুনীয়া ব্লুম হৈ আছে ইয়াত হৈ গ'ল আজি আৰু সেইখিনি চালোঁ আমাৰ আৰু এটা প্লেন হ'ব পাৰে ন সেইটো কৈছোঁ আমি ৰিজনেল পাৰ্ক এখনত যাওঁ বতৰটো ইমান ধুনীয়া লাগিছে মানে এৰি দিব নোৱাৰি আৰু ব'লা আই থিংক আমি ওলাই দিব লাগে চ' ফাইনেলি আমি আহি পাই গ'লোঁ উমানা ৰিজাৰ্ভ চ' ইয়াতে বাৰ্বিকিউ কৰোঁ আৰু ধুনীয়া স্পট এটা পাইছোঁ মজা ভিউ চকী টেবুল লগাই দিওঁ ইলেক্ট্ৰিক বাৰ্বিকিউ এটা আছে ইয়াত চ' ফাইনেলি আফটাৰ অল দ্য হিকাপছ এইটো নাই সিটো নাই অমুক নাই তমুক নাই আমাৰ পিকনিক স্পট এটা পালোঁ অলপ উইণ্ডি হয় স্পটটো কিন্তু হৈ যাব বাৰ্বিকিউ হৈ গৈছে আৰম্ভ মাংস পৰি গৈছে বাৰ্বিকিউত প্ৰিয়াংকা চাই নিজৰ স্পট লৈ লৈছে পুৰা একদম নাইচ ধুনীয়া লাগিছে ছানছেটটো এইফালে এইটো চাইডত ৱেষ্ট হয় অলপ টাইম কৰিব লাগিব এতিয়া অকলে আমি আৰু একো নাই এইটো স্পটত আজিকালি ছানছেটটো অকণ দেৰিকৈ হয় ত' ইটছ এতিয়া 5:45 মানে এনেকুৱা ৰোড আৰু আমি এৰাউণ্ড 7:30 মানলৈকে পোহৰ পাব লাগে 7:30 মানলৈকে পোহৰ পাই যাব লাগে আৰু এইটো ছেটিঙত আমি বাৰ্বিকিউ বনাইছোঁ নাইচ ভালে হ'ল লাষ্টত যি হওক ন খানাটো খাই দিব লাগে ত' আমাৰ প্ৰথম lot হৈয়ে গ'ল খাই দিলোঁ খাই দি পেটটো অলপ ভাল লাগিছে এতিয়া ছেকেণ্ড lot বনি আছে অসমীয়া গান বজাই দিছে প্ৰিয়াংকু চাইফাল নাচি একদম উৎপাত
বিহু লুকাই দিছে গোটেইখন ঠিকে চলি আছে এতিয়ালৈকে বতাহটো অলপ কমিলে এতিয়া বতাহটো থাকিলে গোটেইখন আৰু একদম ৰ'দটো মানে মিহি মিহি ৰ'দ মিহি ৰ'দ কেনেকুৱা আজি মানে আমাৰ ইমানেই ষ্ট্ৰাগল হ'ল তো এতিয়া মানে যিটো পাইছোঁ মানুহে নাচি দিছে সেইকাৰণে এইফালে চাগে আমি আজি ছানছেট দেখা পাম ছানটো একদম আমাৰ মূৰৰ ওপৰতে আছে এই গছজোপাও কিবা এটা বিৰাট এটা ধুনীয়া এইকেইটা বগাইছে আৰু চ' এট লাষ্ট সন্ধিয়া হ'ল আমিও ঘৰলৈ যাওঁ আৰু খাই বৈ পেট ভৰ্তি যদিও অলপ কিবা কিবি হ'ল গেছ নাইকিয়া হ'ল অমুক নাইকিয়া হ'ল তথাপিও ভাল লাগিলে এয়া আৰু এয়া এইফালে যদি দেখিছে গোটেইখন অন্ধকাৰ হ'ব ধৰিছে আৰু ছানছেট হৈয়ে গ'ল অ'কে বাই বাই চি ইউ নেক্সট টাইম বাই বাই